অ' উঠ আকৌ অ' বাই উঠচোন উঠ ৰ আজি কিমান দিনৰ মূৰত তোক দেখিবলৈ পাইছোঁ কিমান দিনৰ মূৰত আহিছ উঠচোন মই চাহ তাহ বনাইছোঁ খাওঁগৈ দুইটাই আহ গুড মৰ্ণিং তুমিতো চাগে উঠাই নাই মই ক'ব পাহৰিছিলোঁ তোমাক বিশেষ কাম এটাত টাউনলৈ যাব লগা হ'ল তুমি উঠি খাই বৈ ল'বা দেই আৰু আবেলি কিন্তু লগ কৰিবলৈ নাপাহৰিবা কলেজ প্লেচমেণ্টৰ খবৰ ধ্ৰুৱ অহা ২৬ তাৰিখে আকৌ আহিছে IBM ফৰ্মেল পিন্ধি আহিবলৈ নাপাহৰিবি কিন্তু প্ৰাচুৰ্য মোৰ মনত আছে দে তই নিজেই খালি নাপাহৰিবি কংকন মই নাযাওঁ দেই এইবোৰলৈ মই কিবা অলপ বিজনেছ টাইপৰহে ধান্দা লগাইছোঁ ফেচবুকৰ গেট প্ৰিপাৰেশ্যন গ্ৰুপটোত 10টা PPT আহি আছে চাই ল'বি পাৰিলে অলপ সুবিধা হ'ব বিগ ব্ৰেকিং কইনাৰ পুতেক টাইমৰে সাংবাদিকক গুৰিয়াই লগালে ৰুহ ঘৰত কিমান দিন থাকিবি আৰু আছোঁ আৰু 10 দিনমান থাকিম চাগে বৰ বেছি দিন নকৰিবি আহি যাবি আৰু হোষ্টেল নহয় যাম তাকে তোৰে মোৰে আকৌ প্ৰজেক্টৰ কামটো বাকী আছে নহয় গাইডে ঠিকেই হেল্প চেল্প কৰিলে আৰু টাইমতে শেষ কৰিম কিবা চিনেমা তোমাৰ চাইছ নাই চিনেমা মানে কিনো আৰু ছেকেণ্ড গেম চাই আছোঁ 6টা এপিছড পাইছোঁগৈ তই মোৰ ছেকেণ্ড ছিজনটো কমপ্লিট হৈ গ'ল পিছে এইবোৰ বাদ দে এতিয়া নতুন চিনেমা আহিলে মোক লিংকটো দিবি আকৌ মই তোক এই লিংকটো এইমাত্ৰই দিছোঁ ৰ খালি এটা কথা এই আজিকালি VPN নহ'লে আকৌ টৰেণ্টৰ লিংকবোৰে কাম নকৰে আকৌ তই VPN এটা ইনষ্টল কৰি দিবি আৰু সেইটো তই প্ৰথমতে এক্টিভ কৰি দিবি VPNটো তই মোক লিংকটো দিবিচোন মই নাজানো মানে ইমান সেই আইডিয়া নাই যে ঠিক আছে বাৰু মই VPNৰটো সেই স্ক্ৰীনশ্বট মই মাৰি পিনি মই তোক এতিয়াই দি আছোঁ বাৰু হ'ব তই যে ইয়াৰ লগত ইমান লাগি থাক যে এই চাহ টুপা দিছোঁ চাহ টুপা খাব পাৰ ন ইমান দিনৰ মূৰত আহিছ মোৰ লগত চাহ একাপ খাবও নোৱাৰ নে সেই নহয় কথা এটা গম পাৱ নাই আমাৰ যে এই জেঠপেহা যে জেঠপেহাহঁতৰ যে সোণটো বাহিৰত আছিলে সিও ঘৰলৈ আহিলে নহয় এইকেইদিনতে গম পাওঁ এই কালি তাৰ আপডেট এটা মই ফেচবুকত পাইছিলোঁ সিনো বাৰু কেলৈ বাহিৰত গৈ পেলাই এনেকৈ গাধ খাটন দিবগৈ লাগে কাৰণ ঘৰতে ইমান সা সম্পত্তি মাক বাপেকো অকলশৰীয়া বুঢ়া কালত লগ এটাও লাগে নহয় কেলেনো আছেগে জানো গম নাপাওঁ আৰু দেই সিহঁতৰ কথা সি ইমান পঢ়া শুনা কৰিলে তাৰ পঢ়া শুনাবোৰৰ চাকৰি আকৌ এতিয়া বাহিৰতহে আছে নহ'লে ইয়াততো সি একো চাকৰি বিচাৰিও নাপায় সেইকাৰণে সি বাহিৰত বিচাৰিবলগীয়া হৈছে নহ'লেতো তাৰ পঢ়া শুনাবোৰ এনেই ৱেষ্ট হ'ব দেখোন ঠিকনা নাই নহয় আজিকালি ল'ৰাহে তাত ছোৱালী চাই থৈছে তুমি কি ঠিকনা হয় এজনী চাই থৈছে মই তাৰ ফেচবুকত পাইছিলোঁ ফটো এখন দুইটা একেলগে ফটো দি থৈছে নাজানো সেইজনীকে বিয়া পাতিব চাগে দেখিছা ল'ৰা কিমান পালেগে তলে তলে এইবাৰ আহক সি ঘৰলৈ তাক বিয়াৰ কথা কৈ এনেকুৱা কামোৰ দিন নহয় মই ভাবি আছিলোঁ এইবাৰ সি আহক আমাৰ ঘৰলৈ ঐ 5 5 মিনিট মই কৈছোঁ ৰ বৈ দেৰি কৰিবলৈ নাই আজি ৰেংক পুছ কৰিব লাগিব ব'ল ঠিক আছে ৰবি খালি শুন আজিকালি মোৰ চুগাৰটো বহুত বাঢ়িলে নহয় গম পাইছ নাই হাই প্ৰেছাৰো হ'ল আজিকালি টেবলেট নহ'লে মই থাকিবই নোৱাৰোঁ মোক টেবলেট নাইকিয়া হ'ল প্ৰায় কেইটামান আনি দিবিচোন দেই শুনিছ নাই টেবলেট কেইটামান আনি দিবিচোন কেপচিকামৰ ৰেচিপিটোৰ কাৰণে প্ৰথমতে কেপচিকামকেইটা ভালদৰে ধুই ল'ব তাৰপিছত শ্লাইচ কৰিব আদা নহৰু পেষ্টটো তাত দিব ধুনীয়াকৈ মিক্স কৰি মেৰিনেট কৰিব বস্তুটো আৰু ইন দ্য মিন টাইম আপোনালোকে কেৰাহীত তেলটো গৰম কৰিব শুন তই ৰঙালাও খুব ভাল পাওঁ নহয় বাৰীত ৰঙালাও কেইটামান আছিলে এটা আজি দোকানে মানে মই ছিঙি আনিছোঁ হেৰি মা মই মানে আজি ৰঙালাও নাখাওঁ বুজিছা মই ইউটিউবত নতুনকৈ বস্তু এটা শিকি আছোঁ আজি কেপচিকামৰ ভাজি এটা কেপচিকামৰ ভাজি হ'ব মই বনাই দিম আহা আকৌ নহয় এইটো নতুন ৰেচিপি হয় মা এইটো তুমি নোৱাৰিবা মই ইউটিউবত চাইছোঁতো বহুত ধুনীয়াকৈ দেখুওৱা আছে ৰেচিপিটো যে মই বনাই খাম ব'লা
বাবু দাচোন কি খবৰ ভিতৰলৈ ভিতৰলৈ ৰজাম ৰ প্ৰথমতে কচোন মা আছে নে ঘৰত মা ভিতৰতে আছে চাগে ভিতৰত আছে মা ৰাস্তা মূৰত পৰি আছে কি কেতিয়া বৈ সোনকালে কেতিয়া মা দেখোন ভিতৰতে আছে অ' মা খা খবৰ এইটো কিবা ল'ব লাগে ল'ৰাৰ ৰেকৰ্ড বুলি একো কথা নাই অ' মা তুমিও কেলৈ যাবগৈ লাগে বাৰু অকলে অকলে মোক কোৱা হ'লে হয় দেখোন মই আছিলোৱে ঘৰত এনেই অকলশৰে গৈ চাগে বাহিৰলৈ এইবোৰে বেয়া পাওঁ মই নহয় তুমি সেইটো লগত ব্যস্ত হৈ আছিলা তোমাক ক'বলৈও বেয়া পালোঁ আকৌ দেউতাও ঘৰত নাই ডিউটিত আছে টেবলেট নোখোৱাকৈও থাকিব নোৱাৰোঁ সেইকাৰণে মই ওলাই গ'লোঁ ৰাস্তা মূৰতে গৈ পেলাই মূৰটো ঘূৰাই লুটি খাই পৰিলোগৈ নহয় হ'ব আৰু দিয়া মা বাছ যি হ'ল হ'ল দিয়া মই অহাৰ পৰা তোমাৰ পূৰা খিয়াল ৰাখিম কিন্তু ঐ আবেলি হ'ল নহয় গেমখন মাৰিব লাগিছিলে টুৰ্ণামেণ্টটো পাইছেহি নহয় আকৌ অনলাইন